নমস্কাৰ কুম্পা সুদুং আজি এই ভিডিওটোত আমি 6 শিডিউল বিষয়ে আলোচনা কৰিম গতিকে আমি আপোনালোকে হয়তো ভাবিছে যে 6 শিডিউল কি হয় গতিকে আমি প্ৰথমতে 6 শিডিউল কি হয় আৰু মিসিং সকলে বা অন্য জনজাতি সকলে 6 শিডিউল পালে কি লাভ হ'ব বা কি লোকসান হ'ব পাৰে তাৰ বিষয়ে আলোচনা কৰিম গতিকে অনুৰোধ জনাইছো আপোনালোকে ভিডিওটো সম্পূৰ্ণকৈ আৰু ভালদৰে চাব ভাৰতত 10 কোটি ট্ৰাইবেল জনসংখ্যা আছে 6 শিডিউল ভাৰতৰ সংবিধানৰ অনুসৰি আৰ্টিকল 244 দিয়া হয় প্ৰিয় বন্ধু আমি 6 শিডিউলৰ বিষয়ে জানিবলৈ হলে প্ৰথমতে ইতিহাস লুঠিয়াব লাগিব ইতিহাসৰ মতে 1949 চনৰ ছেপ্টেম্বৰ মাহৰ 5 পৰা 7 তাৰিখৰ ভিতৰত 5th আৰু 6th শিডিউল কনস্টিটিউয়েন্ট এছেম্বলিত আলোচনা আৰু পাছ কৰা হয় ভাৰতবৰ্ষৰ 9খন অত্যাধিক জনজাতীয় ৰাজ্যত 5th শিডিউল এপ্লাই হয় বা প্ৰযোজ্য হয় কিন্তু 6th শিডিউল নৰ্থ ইষ্ট অৰ্থাৎ উত্তৰ পূৰ্বাঞ্চলত এপ্লাই বা প্ৰযোজ্য হয় এতিয়া আহকচোন আমি চাওঁ 6 শিডিউল বা 6 শিডিউল অঞ্চলত জনজাতীয় লোকসকলৰ বাবে কি সুবিধা বা সমস্যা সৃষ্টি কৰিব পাৰে আহকচোন আমি জানো 6 শিডিউল অঞ্চলসমূহত জনজাতীয় লোকসকলৰ কি সুবিধা হ'ব পাৰে পোন প্ৰথমে 6 শিডিউল অঞ্চলসমূহত ট্ৰাইবেল অৰ্থাৎ জনজাতীয় লোকসকলক কিছু স্বায়ত্তশাসন দিয়ে দ্বিতীয়তে ডিষ্ট্ৰিক্ট আৰু ৰিজনেল কাউন্সিল 6 শিডিউল অঞ্চলত পৰে আৰু নিজাববীয়াকৈ আইন বা ল তৈয়াৰ কৰিবলৈ ক্ষমতা প্ৰদান কৰে আৰু কেন্দ্ৰৰ পৰা অহা পুঁজিবোৰ 6 শিডিউল অঞ্চলৰ জনজাতীয় লোকসকলৰ উন্নতিৰ হকে নিজাববীয়াকৈ খৰচ কৰিব পৰা ক্ষমতা প্ৰদান কৰে 6 শিডিউল অঞ্চলসমূহত গভৰ্ণৰ অৰ্থাৎ ৰাজ্যপাল আৰু ৰাজ্য চৰকাৰ অৰ্থাৎ ষ্টেট গভৰ্মেন্টৰ শক্তি আৰু ক্ষমতাৰ কিছু সীমাবদ্ধতা থাকে চতুৰ্থতে ডিভলিউশন আৰু ডিকনস্টিটিউশনৰ অফ পাৱাৰ অৰ্থাৎ শক্তিয়ে জনজাতীয় লোকসকলৰ কাষ্টম আৰু ট্ৰেডিশন সেফগাৰ্ড কৰি ৰাখে আৰু ইথনিক সিকিউৰিটি বা থলুৱা জনজাতিগত ৰক্ষণাবেক্ষণ প্ৰদান কৰে বন্ধু আমি সকলোৱে জানো সকলো বস্তুৰে ভাল আৰু বেয়া গুণ বা ভাল আৰু বেয়া দিশ থাকে যেহেতু আমি 6 শিডিউলৰ সুবিধা বা উপকাৰসমূহ আমি আলোচনা কৰিলো গতিকে মই আপোনালোকক 6 শিডিউলৰ শৰ্টকামিংছ অৰ্থাৎ বেয়া গুণসমূহ মই আপোনালোকক জনাব বিচাৰিছো প্ৰথম বেয়া গুণটো হৈছে যে 6 শিডিউল যেতিয়া এটা জনজাতিক দিয়া হয় তেতিয়া অন্য জনগোষ্ঠীসকলেও 6 শিডিউলৰ দাবী কৰিব পাৰে তাৰ ফলত জনগোষ্ঠীয় বিভেদ আহিব পাৰে আৰু অৰ্থনৈতিক স্বায়ত্তশাসনতো প্ৰভাৱ বা সমস্যাৰ সৃষ্টি হ'ব পাৰে যেনেকৈ অটোনমাস ডিষ্ট্ৰিক্ট কাউন্সিল অৰ্থাৎ এডিসি বোৰে পুঁজিৰ বাবে ষ্টেট গভৰ্নমেণ্ট অৰ্থাৎ ৰাজ্য চৰকাৰৰ মাৰ্চি বা দয়াত চলিবলগীয়া হয় ষ্টেট গভৰ্নমেণ্টৰ পুঁজিৰ বাজেট আৰু এপ্ৰুভ বাজেটৰ মাজত বহুত পাৰ্থক্য দেখিবলৈ পোৱা যায় দ্বিতীয়তে স্বায়ত্তশাসিত অঞ্চলসমূহত অত্যাধিক দুৰ্নীতিৰ ফলত বৰ্তমানলৈকে কোনো ধৰণৰ উন্নতি দেখিবলৈ পোৱা নাই হেকত আটাইতকৈ ডাঙৰ শৰ্টকামিংছ হ'ল 6 শিডিউলৰ শৰ্টকামিংছ হ'ল পঞ্চায়তী ৰাজ সিস্টেমৰ দৰে মহিলাসকলৰ 1/3 ৰিজাৰ্ভেশ্যন 6 শিডিউল অঞ্চলসমূহত নাই হেবাবে মই এগৰাকী নিজে মহিলা হিচাপে এইটো আটাইতকৈ ডাঙৰ ফল্ট বুলি মই ভাবো কাৰণ মহিলাসকলে যেতিয়ালৈকে ভাৰতৰ পাৱাৰ শেয়াৰিঙত অংশগ্ৰহণ বা অংশীদাৰ নহয় তেতিয়ালৈকে ভাৰতৰ পাৱাৰ বা ইকনমি কেতিয়াও গ্ৰথ হ'ব নোৱাৰে এতিয়া প্ৰিয় বন্ধু আমি সকলোৱে জানো বড়োসকলে যেহেতু বিটিসি অৰ্থাৎ বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল অৰ্থাৎ 6 শিডিউল পাবলৈ সক্ষম হৈছে তেনেদৰে মিসিং জনজাতীয় ভাইসকলেও 6 শিডিউল পাবলৈ যেহেতু দাবী জনাই আছে গতিকে আমি মিসিং জনজাতীয় ভাইসকলে 6 শিডিউল পাবলৈ কি সমস্যা হ'ব পাৰে তাৰ আহকচোন আমি আলোকপাত কৰোঁ আমি যদি চাওঁ ধেমাজি সমষ্টিত 60,000 প্ৰায় এপ্ৰক্সিমেটলি 60,000 মিসিং জনজাতীয় ভোটাৰ্ছ আছে আৰু আহোমসকল প্ৰায় 70,000 ভোটাৰ্ছ আছে যেটো মই ভোটাৰ্ছৰ কথা কৈছো ঠিক তেনেদৰে জনাই সমষ্টিটো 65% মিসিং জনজাতীয় ভোটাৰ্ছ আছে আৰু 35 অন্য জনগোষ্ঠীয় ভোটাৰ্ছ আছে মিসিং ভাইসকলে ভাগ কৰা মেজৰিটি জিলাসমূহতো অন্য জনগোষ্ঠীয় ভাইসকলেও বাস কৰি আছে গতিকে অন্য জনগোষ্ঠীয় ভাইসকলে বা অন্য জনগোষ্ঠীয় লোকসকলে মিসিংসকলৰ 6 শিডিউল পোৱাত সমস্যা বা ব্যাঘাত জন্মাব পাৰে প্ৰিয় বন্ধু আমি সকলোৱে জানো যিকোনো সমস্যাৰ এটা সমাধান থাকে গতিকে মই ভাবো যদি
অন্য জনগোষ্ঠীৰ লোকসকলে 6 শিডিউল পোৱাত সমস্যা বা ব্যাঘাত জন্মায় তেন্তে আমি চাব পাৰোঁ যেনেদৰে BTCত অৰ্থাৎ বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলত যেনেদৰে নন ট্ৰাইবেল লোকসকলকো ইনক্লুড কৰিছিলে ঠিক তেনেদৰে 6 শিডিউল যেতিয়া মিচিং জনগোষ্ঠীৰ ভাইসকলে যদি পাব তেন্তে নন ট্ৰাইবেল মানুহকো যদি ইনক্লুড কৰি লয় তেন্তে এই সমস্যাটোৰ সমাধান হ'ব বুলি মই ভাবোঁ প্ৰিয় বন্ধু মোষ্ট ইম্পৰ্টেণ্ট আৰু গুৰুত্বপূৰ্ণ কথাটো হ'ল যদি মিচিং জনজাতীয় লোকসকলে 6 শিডিউল পায় তেন্তে অসমৰ বৰ্তমানৰ জ্বলন্ত সমস্যা CAA অৰ্থাৎ এই এক্ট CAA চিটিজেন এমেণ্ডমেণ্ট এক্টৰ পৰা 6 শিডিউল অঞ্চলসমূহ ৰক্ষা পৰিব যাৰ ফলত 6 শিডিউল অঞ্চলসমূহৰ ভাইসকলে জনজাতীয় বা অন্য জনগোষ্ঠীৰ ভাইসকলে নিজৰ সংস্কৃতি নিজৰ সমাজ নিজৰ ভাষা উন্নতিৰ পথত আগবঢ়াবলৈ সক্ষম হ'ব শেষত মই সকলো মিচিং ভাইসকলক অনুৰোধ কৰিব বিচাৰিছোঁ যাতে যেন এই কথাটো আমি 6 শিডিউল দাবী কৰোঁতে এই কথাটো আমি মনত ৰাখিব লাগিব যাতে যেন চৰকাৰে চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট এই জাতিধংগী বিধেয়কখন যেন বলবদ্ধ কৰিবৰ কাৰণে 6 শিডিউলক যেন বাৰ্গেনিং চিপ হিচাপে ইউজ নকৰে কাৰণ আমি নিজে বামত থাকি বেলেগে বুকাত থকাটো আমি কেতিয়াও নিবিচাৰোঁ এইটো আমাৰ মিচিং জাতিৰ প্ৰকৃতি নহয় গতিকে ৰাইজ আমাৰ আৰু বহুত ভিডিঅ' আহিবলগীয়া আছে আপোনালোকৰ যদি আমাৰ ভিডিঅ'বোৰ ভাল লাগে তেন্তে কমেণ্ট ছেকশ্যনত জনাব আৰু আপোনালোকে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ